এই ডিউটিত যাবা দেৰি হ'ল ঐ ছাৰ ঐ গৈছো ন ৰ দে উঠ যাওঁ দেখা যাওঁ যাওঁ ঐ ছাৰ নুম আজি এটাই ডিউটি কৰি ঐ ছাৰ কি কৰা ইয়ে পাখণ্ডটো পুৰিলে ব ছাৰ ইয়ে ৰ ছাৰ পাইছো এটা ভাইটি তুমি ক'ত যাব আহিছা স্যার মই এক্সরে কৰিবলৈ যাওঁ কৰিব যাবা আহিছা তোমাৰ বেয়া ধান্দা ন এক্সৰে কাৰণে তুমি কাপোৰ খুলি লোৱা নে নোলোৱা স্যার মই এক্সরে কাৰণতে কাপোৰ খুলি ল'বই লাগিব দেখিছানে বেয়া কাম কৰে তোমাৰতো এতিয়া ফাইন হ'ব স্যার আজি যাব দিয়ক ইয়ে পাখণ্ড বেয়া কাম কৰিব যাবা আহিছা ছাৰক কিবা এটা দি যা কি কৈছা স্যার এটি লওক স্যার যা ভাইটি যা তুমি যা পইচা মাছখন কি হ'ল ছাৰ মাছখান টিটো ৰাখি দিছি মই বোলে একো দিবা নোৱাৰো গৰুটোক পিন্ধি দিছো কৰোণা নহ'ব ভাইটি ৰ মই এই ভাইটি ৰ তুমিতো মাল খাই আছিলি তুমিতো ফান দিব লাগিব এটা মই জল খাই আহিছোঁ বে আৰে ভাইটি তুমি জেল খাই আহিলে নহ'ব ন আমি জেলত আকৌ দিম নাই মই জলত মাও মাৰি খাই ইয়ে পাখণ্ড সি জেলত মাও মাৰি খাই আহিছি কিবা এটা দি যা আমাৰ ছাৰক খানা খাব লাগে ৰাতিপুৱা দিব পাখণ্ড সি মাও মাৰি খাই আহিছো দি কিবা এটা দি যা হেল্ল' অ' মাহী আপা নে আপি সেইদিনাখন মাহৰ চলি হোৱা নাছিল আকৌ হ'লে নেকি নে নহয় নাই ভাইটি তুমি ক'ত যাব আহিছা গাৰ্লফ্ৰেণ্ডক ধৰিবা নেউলে হাত মুখ খাল গালতে লৈ চাৰ পাইছো নেউলে তা আজি তোমাৰ লাইচেন্স আছে না আন্দা ভাই তোমাৰতো এতিয়া ফাইন হোৱা হৈছে লাইচেন্স নাই তোমাৰ ভাইটি এতে লৈছিলো স্যার বাবু তুমি গাৰ্লফ্ৰেণ্ড লগ ধৰিব যাবা আহিছা এই বাছ ওলোৱা পইচা লৈ গোন্ধ ওলাই আছে তাত পাইছো এইখন নোৱাৰা বেলেগ দিব লাগিব বেলেগ আছে দি যা হৈছে যা ইয়াৰ ৰে মাক বাপাক এইগিলা লাজ নাই যাবা দি মোক চা কিডনী ৰাখে দেখিছা কিডনী লৈছোঁ কৰোণা হোৱা নাই নহয় কিডনী ফেল হৈছে মই কি ক'ব বুজিছা পইচা কেইটা দি পাপা দি মতাই এনজয় কৰ কোনে আনিব বনাইছিলে মোৰ কিডনী চিনি আকৌ ফেল হোৱা নাই মই এনেই অলপ লৈ আহিলোঁ তো